হেল্ল' বন্ধুসকল, আজি বহু দিনৰ মূৰত মোৰ নতুন গান নদীয়ালিৰ কাম শেষ কৰি আজি বহুত দিনৰ মূৰত অলপ মুক্ত মানে ওলাই যাব বিচাৰিছোঁ প্ৰকৃতিৰ মাজত। জেগাডোখৰ নাম কি আছিলে? শিলসাগৰী, সাপেখাতিৰ পৰা অলপ দূৰত, চৰাইদেউ জিলাত। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। দেখি পাব ধুনীয়া ধুনীয়া ঠাই দেখাম আপোনালোকক। আজি অৰুণাচল আছে, তো অৰুণাচললৈও আমি যাম, দেখাম আপোনালোকক। তো আপোনালোকে চাই থাকক আৰু প্ৰকৃতিৰ সুবাস আপোনালোকেও পাব মোৰ ভিডিঅ'ত। তো বন্ধুসকল, এয়া আমি ঘৰৰ পৰা ওলাই গৈ আছোঁ সোণাৰী শান্তিপুৰ, চৰাইদেউ জিলাৰ শান্তিপুৰত মোৰ ঘৰ। এয়া শিৱ পূজা কৰে ইয়াত আহিব। এটা মোৰ ভাগিন অংকুৰণ গগৈ, ভাগিনৰ লগত গৈ আছোঁ আমি বাইকত। আজি বহুদিনৰ বিৰতিৰ পাছত মুক্ত মনে অলপ প্ৰকৃতিৰ মাজত বিলীন হ'বলৈ গৈ আছোঁ। এয়া আমাৰ ঠাইৰ পাৰ্টনাৰসকল, এয়া আমি গৈ আছোঁ সোণাৰী টাউন পামগৈ এতিয়া। এইফালে মোৰ দোকানখন আছে, মোৰ বিপণীখন আছে। লাহে লাহে এইখন মোৰ বিপণী, সোণাৰী হাই ছেকেণ্ডেৰী, এখন মোৰ বিপণী। এয়া ভ্লগটো অকণমান দেৰি কাৰণে আমি ষ্টপ কৰিছিলোঁ, কাৰণ আমি মানে এই মাজে মাজে ৰাহু কেতু শনি কিছুমান পাই যাওঁ। মানে ভাগ্যই মানে প্ৰথমতে বেয়া থাকে, তাৰপিছত আকৌ নিজে নিজে মুকলি হৈ যায়। আচলতে ভাগ্যটো ভাল বুলিয়ে ক'ম আৰু, বাচি যাওঁ কোনোমতে, মানে ভালৰ কাৰণে হয় আৰু ধৰক। এতিয়া তো আমি গৈ আছোঁ, এইটো সোণাৰী কলেজ, এইখন সৌখন এয়া আমাৰ সোণাৰী অডিটৰিয়াম। আগতে চিনেমা হল আছিলে, এইটো অডিটৰিয়াম কৰিলে। আমি গৈ আছোঁ সোণাৰী টাউনৰ মাজে মাজে। বলক সোণাৰী মছজিদ, এতিয়া আমি সোণাৰী কলেজ পাই যাম। এতিয়া সোণাৰী কলেজৰ গেটখন দেখাই যাম আপোনালোকক। সোণাৰী টাউনৰ মাজমজিয়া আপোনালোকক দেখাই গৈ আছোঁ মোৰ ঠাই। এয়া হৈছে আমাৰ মই পঢ়া কলেজ, সোণাৰী কলেজ। সেইখন সোণাৰী কলেজৰ গেট, আমাৰ সোণাৰী কলেজ। সেইখন হৈছে ষ্টেডিয়াম, সোণাৰী ৰাজহুৱা ফিল্ডৰ ষ্টেডিয়ামখন। আমি গৈ আছোঁ বাছ ষ্টেণ্ড, ইয়াৰ পৰা নামৰূপ যায়, তিনিচুকীয়া, বৰহাট, সকলো ঠাইলৈ যায়। এইফালে এইখন কমাৰ্চ কলেজৰ ৰাস্তা, এইটো সোণাৰী কলমৰ কমাৰ্চ কলেজ। আজিৰ দিনটো ফৰকাল ৰ'দ দি আছে।
দোস্তিসকল, পাৰ্টনাৰসকল, আপোনালোকে চাই থাকক এতিয়া আমি ক'ত সোমাই গৈ আছোঁ। গভীৰ অৰণ্যৰ মাজত, প্ৰকৃতিৰ মাজত, সেউজীয়াৰ মাজত মুক্তভাৱে আজি একদম মুক্ত বতাহ, মুক্তভাৱে আজি উশাহ ল'ব পাৰিছোঁ। বহুত দিনৰ বিৰতিৰ পাছত, 2 বছৰ পাছত আজি মুক্তভাৱে আহিছোঁ। আপোনালোকক এটা ধুনীয়া ঠাইলৈ লৈ গৈ আছোঁ, দেখুৱাবলৈ গৈ আছোঁ। লিংলিঙীয়া পাতে গৈ আছোঁ, অলপ বোকা চোকা আছে। বাঘ চাঘ ওলাব নেকি? বাঘ ওলাব নেকি? অঁ, বাঘ চাঘ নোলায় বাৰু। তো আপোনালোকে চাই থাকক, বাঘে ধৰিলে আৰু দেখিবই নহয়। আপোনালোকে চাই থাকক। মোৰ মোবাইলটো বৰ সুবিধাজনক নহয়, এতিয়া ভাগিনৰ মোবাইলটো MB শেষ হৈ গৈছে। তো মোৰ মোবাইলটো ফ্ৰণ্ট কেমেৰাটোতে ভিডিঅ' কৰিব পাৰি। তো আপোনালোকে চাই থাকক, মই দেখাই গৈ আছোঁ। গৈ আছোঁ বিন্দাছ। এই পাছফালে ককাই দুজন আহি আছে। ইয়াৰ যদি ৰাস্তাটো ভাল কৰি দিয়া হয়, তাতে বহুত পৰ্যটন ক্ষেত্ৰ হৈ পৰিব আচলতে। ঠাই চাই থাকক ভিডিঅ'টো। আমি গৈ আছোঁ আৰু কিছু দূৰ আছে। অটো পৰ্যন্ত সোমোৱাই দিছে, এটা গাড়ী সোমোৱাই দিছে এটা সৰু লিংলিঙীয়া বাটত। ভাবক আপোনালোকে জেগাডোখৰ কিমান ধুনীয়া। এয়া চাওক আপোনালোকে, গাড়ী সোমোৱাই দিছে এটা সৰু লিংলিঙীয়া বাটত। তো আপোনালোকে আহিব। প্ৰায় মানুহে গম পাইছে জেগাডোখৰৰ কথা, কিন্তু খুব কম সংখ্যকে গম পাইছে। এতিয়া আপোনালোকে দেখিছে যেতিয়া, যদি ভাল পাইছে জেগাডোখৰ, যদি চাই ভাল পায়, যদি আহিব বিচাৰে তেন্তে আহিব আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ধুনীয়া ধুনীয়া জেগা, ধুনীয়া ধুনীয়া পৰিৱেশ, ধুনীয়া ধুনীয়া ঠাই, ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিব মোৰ চেনেলত। মোৰ চেনেলটো ৰুস্তম ৰাজ শইকীয়া, আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। গতিকে চাই থাকক ভিডিঅ'টো। এইকেইটা জোচ বৰ বেলেগ, দেখিছেনে? চাইকেল লৈ আহি গৈছে। এয়া চাইকেল লৈ আহি গৈছে। তো পামগৈ আৰু অলপ দূৰ। এয়া আমাৰ সৈন্য সামন্ত। আমি গৈ আছোঁ খোজকাঢ়ি। আৰু যদি কোনোবাই ভাবিছিলে যে ডিফেন্সত যাম, ডিফেন্সত গ'লেতো ট্ৰেইনিং কৰিব লাগে, বিভিন্ন ধৰণৰ বিৰাট ডেঞ্জাৰ ট্ৰেইনিং। তো আপোনালোকে এইডোখৰ জেগা চাবলৈ আহিলে ট্ৰেইনিং কৰা হৈ যাব। তো সদায় আহিলে ইমান ধুনীয়া পাহাৰীয়া ৰাস্তা, ধুনীয়া ট্ৰেইনিং হ'ব। তো আমি গৈ আছোঁ পাহাৰ বগাই চাই গৈ থাকক। এই ভাইটিকেইটা বেবাই গৈছেগৈ খোজকাঢ়ি। তো চাই থাকক, আৰু কিছু সময়ৰ পাছতে পামগৈ আৰু খুব বেছি ধৰক 20 মিনিট ন ভাইটি, 20 মিনিট 10 মিনিট ধৰক, আৰু 10 মিনিটৰ পিছত পালোহি। অকণমান আছে আৰু চাই থাকক ভিডিঅ'টো আপোনালোকে। আৰু এইবিলাক আপোনালোকে দেখিছে ওখ গছবোৰ, এইবোৰ গছবোৰৰ ওপৰতহে ডালবিলাক আছে। এইবিলাক হুলুং গছ, অসমৰ যিটো জাতীয় গছ, সেইজোপাই হৈছে হুলুং। ইয়াত প্ৰচুৰ পৰিমাণে হুলুং গছ পোৱা যায়। আৰু এইখন দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ লগত এখন সংলগ্ন হৈ আছে। এখন দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰে এটা অংশ। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ 3খন জিলা, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ। এইখন আমাৰ এইডোখৰ এতিয়া চৰাইদেউ পৰিছে। চৰাইদেউ আৰু অৰুণাচলৰ টাংৰাই আৰু এখন জিলা, মুঠতে 5খন জিলাৰ লগত এই ৰাষ্ট্ৰীয় উদ্যানখন, এতিয়া সদ্য ঘোষিত ৰাষ্ট্ৰীয় উদ্যানখন জড়িত হৈ আছে। সেইবাবে ইয়াত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। এখন যিহেতু বৰ্ষাৰণ্য, আপোনালোকে চাই থাকক ইয়াৰ মনোৰম প্ৰকৃতি। অৱশেষত আমি পালোহি
যিটো স্থান আপোনালোকক দেখাম বুলি কৈছিলোঁ, আৱাজ আমি দূৰৰ পৰাই শুনি আছোঁ। প্ৰায় 4-5 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ। আপুনি দেখিছে নহয়, আপোনালোকে ঘাম বৈ আছে। এয়া আহিছে বহুত ল'ৰা ছোৱালী, বহুত মানুহ আহিছে। এয়া আপোনালোকে চাই থাকক, আপোনালোকে চাওক। এইডোখৰ জেগাই আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, এতিয়া আমি পালোহি। শিলঘাগৰি জেগাডোখৰ নাম। তো এয়া দেখিছে আপোনালোকে ৱাটাৰফল, ইয়াৰ আৰম্ভণি। আপোনালোকে চাই থাকক, দেখিবগৈ। আমি পাহাৰ বগাই গৈ আছোঁ। ইয়াৰ বৃহৎ বৃহৎ গছ আপোনালোকে দেখিছে। বিৰাট ধুনীয়া এটা পৰিৱেশ, মন ফূৰ্তি লাগি গৈছে আহি পিনে। ইমান দিন আবদ্ধৰ মাজত থকাৰ পিছত আজি 2 বছৰ পাছত আমি ওলাই আহিছোঁ। তো ভিডিঅ'টো চাই থাকক আপোনালোকে। এই তলত নামিব লাগিব। এতিয়া আমি লাহে লাহে নামি তলত পৰি যাম। কেনেকুৱা লাগিলে ভাইটি, কৈ দিয়া। ভালে লাগিলে। সেয়া দেখিছে আপোনালোকে, ভালকৈ দেখি নাপাব ওচৰৰ পৰা দেখুৱামগৈ। এইডোখৰ বিখ্যাত জেগা, আপোনালোকে চাই থাকক। সকলোৱে আহক, ভাল পাব, নিশ্চয় ভাল পাব। ইয়াতে শুই বাগৰি গা ধুই নাচি বাগি যি মন যায় তাকে কৰিব পাৰিব। এয়া শিলঘাগৰি আচলতে জেগাডোখৰ নাম। আপোনালোকে আহক, চৰাইদেউ জিলাৰ সাপেখাতিৰ পৰা অলপ আগলৈ। অজানা দেশৰে পৰি তুমি দূৰে দূৰে থাকিও জ্বলালাহি।